জি ধে তাতা খিকি তাকি ধে তাতা খিকি তাকি ধীনা জি তাকি ধে 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 তাতা খিকি তাও তাকি তাতা খিকি তাও ধে দি ধে দি ধে ধে জি আরে প্রবে রিয়া আহে প্রহ্লাদ কুমার অঙ্গে চলে দ্বৈত শিশু অতি চমৎকাৰ অঙ্গে চলে দ্বৈত শিশু অতি চমৎকাৰ আর কতুক্ষণে পাইলা গয়া অভার ভিতর রাম হরি রাম হরি ওলা নিরন্তর হরি রাম হরি ভোলা নিরন্তর হারি হারি গছলতিকা স্ফটিকৰে ধনচে নিম্নলে পানী সৰোবৰ আৰু তাতে মুকলি বনেৰে চৰি থকা ৰাজহংস এইবোৰ বাৰু কোনে সৃষ্টি কৰিছিল কোৱাচোন ভাইহঁত সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী এই সকলোবোৰকে সৃষ্টি কৰা এজনেই গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে ভাইহঁত মৃগয়া কৰা পশু পক্ষী পথিক কৰা এইবোৰ মহামা তোমাক ঈশ্বৰে সজ্জন কৰিছে সেই পশু পক্ষী বিলাককো তেওঁই সজ্জন কৰিছে সেয়েহে ভাইহঁত ঈশ্বৰে সৃষ্টি কৰা সকলো বস্তুকে নিজৰ জীৱন বুলি জ্ঞানে কৰিব লাগে ভাই প্ৰহ্লাদ তোমাক এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পৰা পাঠ্যপাঠী সেইবাবে সকলোৱে ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লয় তেতিয়া
তেতিয়া এই সকলোবোৰ কথা জ্ঞানে কৰিব পাৰিবা। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে? কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰি নামৰ বাহিৰে জগততে কোনো বস্তুৰ পৰা ঈশ্বৰকে পাব নোৱাৰে। সেইবাবে সকলোৱে পবিত্ৰ হৰি নাম গাবলৈ শিক্ষা লোৱা। ঈশ্বৰে আমাক কৰুণা কৰিব। ঠিক কথা ভাই। ব'লা ভাই প্ৰহ্লাদ, আমি সকলোৱে ধেনুকাঁড় লৈ মৃগয়ালৈ যাওঁ। মোক ক্ষমা কৰিবা ভাই, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক যোৱা, মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। তেন্তে তুমি থাকা, আমি যাওঁ। মৃগয়াৰ হেতু চলে দৈত কীৰ্তি গণ হৰিয়ে হাতে ধনু হৰ লৈ দেখিতে ঘন হৰিয়ে। Om Hari Om Hara. Hari Hari pade bhajamana Hari pade bhajamana ইমান সুন্দৰ গীত। এই গীত যেন মই কাহানিবা শুনিছো। Hari pade bhajamana Hari
পদে ভজ কিদিয়াপো জিমে প্রভু তোমাৰ শৰণ কোন তুমি এই অৰণ্যৰ মাজত সকলোৱে ক'লে কি কৰি আছে? মই দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ। নাম মোৰ বলৰাম। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবোৰ মোৰ ইমান ভাল লাগে। মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? মই দেখে বিদেশে গাই ফুৰা এজন সন্যাসী ফকীৰ, যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ গাত বস্ত্ৰ নাই, তেনেকৈ হৰি কীৰ্তন কৰি ভাল পায়। তোমাক আকৌ হৰি নামৰ কিহৰ? তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। ৰজাৰ ল'ৰা হলে হৰি নাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? নাৰায়ণ নাৰায়ণ, ৰজাৰ ল'ৰা হলে হৰি নাম ল'ব পাৰে সঁচা, কিন্তু তোমাৰ শ্ৰীহৰিৰ মহাশত্ৰু, এই কথা গম পালে খং কৰিব নহয়। মোৰ পিতৃয়ে বাৰু ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো একেজন ঈশ্বৰে সৃজন কৰা নাই। বাছে প্ৰহ্লাদ, তোমাৰ আৰু মোক এই পৃথিৱীৰ সকলো জীৱকেই একেজন ঈশ্বৰে সৃজন কৰিছে সঁচা, কিন্তু তোমাৰ পিতাই শ্ৰীহৰিৰ মহাশত্ৰু। সেইকাৰণে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক এই কথা কওঁ, তেওঁ মোৰ কথা নিশ্চয় শুনিব। কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ নাৰায়ণ। বাছে প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। আৰু বাছে প্ৰহ্লাদ, সৰু বৰ তীৰতে তোমাক 2-4টামান গীত শিকাই দিম, তাৰপৰা তুমি গাবলৈ চেষ্টা কৰিবা, হ'বনে? ব'লা। শুনা বাছা করুণা ভরি শুনা, নম নারায়ণ নম নারায়ণ সুয়াবাসা নয়ন ভগবতী সোয়া, নম নারায়ণ নম নারায়ণ। বসে মই গাই যাম, তুমি মোৰ লগে লগে গাই হ'বনে? আপুনি বাৰু মোৰ এক চিনি পায়নে? নাৰায়ণ নাৰায়ণ, এই কথা কিয় সুধিলা? বাছে কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলো, তেতিয়া আপোনাৰ মুখৰ শুৱলা গীত মাত আৰু বিনয় জংকাৰ মই শুনিছিলো। খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ গাত বস্ত্ৰ নাই, তেনেলোকে হৰি কীৰ্তন গাই ভাল পাই বুলি তোমাক আগতেই কৈছো। বাৰু এতিয়া আমি পলম নকৰো, যাওঁ আমি আশ্ৰমলৈ, আৰু মই তোমাক তাতে 2-4টামান গীত শিকাই দিম, তুমি গাবলৈ চেষ্টা কৰিবা, হ'ব? এ হৰি নাম বিচাৰি খালো বাথৰি, হৰি নাম বিচাৰি খালো নারায়ণ নারায়ণ। সুন্দৰ পিছে বলা, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বাৰু এতিয়া মই গাই যাম, তুমি মোৰ লগি
হৰি নাম বিচাৰি খালো বাথুৰি হৰি নাম কতেনো আছে হৰি নাম কতেনো আছে হৰি নাম বিচাৰি খালো বাথুৰি হৰি নাম বিচাৰি খালো বাথুৰি হৰি নাম কতেনো আছে হৰি নাম কতেনো আছে বিচাৰি বিচাৰি খালো বাথুৰি বিচাৰি বিচাৰি খালো বাথুৰি হৰি নাম কতেনো আছে হৰি নাম হিয়াতে আছে হৰি নাম ইয়াতে আছে কোৱাচোন হৰিনাম ক'ত হৰিনাম আমাৰ ইয়াতে আছে নাৰায়ণ নাম